মানে বগা হাঁহটো মানে বগা হাঁহ বিশেষকৈ ৰাজহাঁহটো বগাত পৰে, কিন্তু ৰাজহাঁহ মই খাই পোৱা নাই। বাকী মাল্টি কালাৰ খাই ভাল লাগে। আৰু বিশেষকৈ যদি কি হাঁহ খাইছা বুলি কোৱা, মই বেছি খাইছোঁ তোমাৰ মানে ধৰা কিছুমান ঠোঁট নাইকিয়া হাঁহ। তাৰপিছত খাইছোঁ মই এখন ভৰি ফ্ৰেকচাৰ হোৱা হাঁহ। সেয়া হাঁহ কিয় খাইছোঁ সোধা, সেইবিলাক হাঁহৰ দাম কম বুজিছা, সেইকাৰণে তেনেকুৱা ধৰণৰ হাঁহ খাইছোঁ। আৰু এতিয়া চুপা চুপিটো যিটো হাঁহৰ কেছ আমি কালি থানাতটো দেখিলে সকলো ৰাইজে, চাওঁ কি বা হয়, সেই হাঁহটো কোনে নিলে, ক'ৰ পৰা ক'ত ধৰি আনে, কেনেকৈ হেৰাল, খালে নে জিন্দাই আছে। বাকীটো হেৰিয়াৰ ওপৰত মোৰ সন্দেহে আছে, জয়ন্ত চালফাৰ ওপৰত মানে হাঁহকো দম দি দিব পাৰে। আৰু মোহনৰ ষ্টাইলত হাঁহ মানে চুপা চুপি যিটো শব্দ সেইটো শুনিব বিচাৰিছোঁ। চুপা চুপি চাম, মই ক'ব মোহনে চুপা চুপি নহয়, মোহনে কালি থোপা থুপি চাবলৈ আহক, ইনজয় কৰক, হাঁহৰ সোৱাদ লৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আচলতে অসমৰ মানুহক ভুৱা দি আছিলে যে জাপানৰ প্ৰধানমন্ত্ৰী চেনাই আকাইচি অসমলৈ আহিব। এইটো একেবাৰে সম্পূৰ্ণৰূপে অসমৰ মানুহক ভুৱা দি আছিল। যেনেকৈ কিবা ফাংচন হলে আয়োজক কমিটিয়ে যেনেকে কোনোবা ডাঙৰ গায়কৰ নাম লৈ পেলাই শেষত যে কয় যে তেওঁৰ বিশেষ অসুবিধাৰ কাৰণে নাহিলে, গতিকে অমুক গায়কে আজি গাব, ঠিক তেনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক ভুৱা দি আছিলে যে চেনাই আকাইচি আহিব। এইটো একে সম্পূৰ্ণৰূপে এটা ভুৱা খবৰ, অসমৰ ৰাইজক একদম মানে ঠগন দি আছিলে। এইটো এক নম্বৰৰ কথা। আৰু আমি ধৰি ললো যে চেনাই আকাইচি কিবা কাৰণত অসমলৈ অহাৰ পৰিকল্পনা আছিলে, আৰু সেই পৰিকল্পনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ নিচিনাকৈ অহা 1 জুলাইত আছিলে। এতিয়া অসমৰ ৰাইজক মই এটা কথা অনুৰোধ জনাইছো যে আপোনালোকে গুগলত অহা 10 দিনৰ বতৰা চাওক, আগজাননী আপোনালোকে চাওক। বিশেষকৈ 29 আৰু 30 জুনত গুৱাহাটীত হেভি ৰেইনফল, মানে 29 আৰু 30 জুনত শনি আৰু মানে বুধবাৰৰ আগত সোম আৰু মঙলবাৰে গুৱাহাটীত সাংঘাতিক ধৰণৰ বৰষুণ হ'ব, আৰু সেই বৰষুণৰ পাছত গুৱাহাটীৰ অৱস্থা কি হ'ব সেইটোতো সহজে অনুমেয়। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখন গুৱাহাটী এই কংক্ৰিটৰ ৰাস্তাত গিৰিমিটেৰে ফুটা কৰি পেলাই তেওঁ যে গছপুলি ৰুই পেলাই যিখন জাপানৰ প্ৰধানমন্ত্ৰীক আদৰণি জনাবৰ কাৰণে গুৱাহাটীখন সজাইছে, সেই গুৱাহাটীখনৰ সেই গছপুলি কেইটা এই 29 আৰু 30 তাৰিখে বৰষুণ দিয়াৰ পাছত হেভি ৰেইনফলৰ পাছত কি হ'ব, 1 মিটাৰমান পানীৰ তলত থাকিব। গতিকে সেইখন গুৱাহাটী যি স্মাৰ্ট চিটি গুৱাহাটী মহানগৰৰ কথা কয়, সেই মহানগৰ হৈ যেতিয়া মহাসাগৰ হ'ব, সেই মহাসাগৰখন তেওঁ জাপানৰ প্ৰধানমন্ত্ৰীক কেনেকৈ দেখুৱাব। গতিকে কিবা কাৰণত যদি পৰিকল্পনা আছিলো, সেয়া হিমন্ত বিশ্ব শৰ্মাই নিজেই ভিতৰুৱাকৈ যোগাযোগ কৰি আচলতে ইয়াক কেঞ্চেল কৰাইছে। আৰু কৰাই তেওঁলোকে কি কৰিছে, তেওঁলোকে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছবিখনক তেওঁলোকে টানি আনিছে। সেই ছবিখন মচি পেলোৱাৰ পাছত তাত যিখিনি মানুহ সমাৱেশ হৈছিল, তেওঁলোকৰ কাৰণে হেনো এই জাপানৰ উচ্চ স্তৰীয় প্ৰতিনিধি দলটো আহি পেলাই আগতীয়াকৈ যে উমান লবলৈ আহে, তেওঁলোকে আহি হেনো এটা নিগেটিভ বাৰ্তা লৈ গ'ল। এইটো একে বোকাত মিছা কথা। এনেকুৱা ধৰণৰ উচ্চ স্তৰীয় প্ৰতিনিধি দল এটা থাকিলে তেওঁলোকৰ লগত মন্ত্ৰী বিষয়াসকল থাকিব, তাত নিৰ্দিষ্ট প্ৰটকল অফিচাৰসকল থাকিব। গতিকে তাত এইটো ৰাস্তা সম্পূৰ্ণৰূপে মুকলি কৰি ৰখা হ'ব। তাত য'ত আমাৰ কোনো মন্ত্ৰী MLA ক'ৰবাত গৈ পেলাই আবদ্ধ হৈ থাকিবলগীয়া হোৱা নাই, তাত জাপানৰ উচ্চ স্তৰীয় প্ৰতিনিধি দলটো কেনেকৈ আবদ্ধ হৈ থাকিব। গতিকে জুবিন গাৰ্গৰ ন্যায়ৰ কথাটো আৰু জুবিন গাৰ্গৰ এই ছবি যে মচি পেলোৱা হ'ল, এই বিষয়টো যাতে তেওঁলোকে এটা মানে সাংঘাতিক ধৰণে বদনাম দিব পাৰে, অসমীয়া মানুহক বদনাম দিব পাৰে, আৰু এই বদনামৰ আৱৰ্তলৈ যাতে জুবিন গাৰ্গৰ নামটো কাঢ়ি আনিব পাৰে বা লৈ আনিব পাৰে, তাৰ কাৰণে এটা বৃথা চেষ্টা কৰিছিল। মই মুখ্যমন্ত্ৰীক সকীয়াই দিছো, আপোনালোকে যি কয় কওক, কিন্তু জুবিন গাৰ্গৰ নামটো আপোনালোকে অযথা বিতৰ্কলৈ নানিব। আৰু আমি 1000 বাৰ কম, আজিও কম, আগলৈও কম, যে আমি অসমৰ চুকে কোণে থকা আমাৰ শিল্পীসকলে অংকন কৰা নাই, মোক সেই ধৰণৰ কথা কোনো সোধা নাই, চৰিত্ৰ হৰণৰ কথা, কাৰণ মই জানো যে এইটো ৰেলেভেণ্ট নহয় কেছটোৰ কাৰণে। আৰু জুবিন গাৰ্গৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বত তেওঁৰ চাৰিত্ৰিক দিশটো চাই থকাটো আমাৰ কাম নহয়। তেওঁৰ সৃষ্টিসমূহ আমি মনত ৰাখিম, সৃষ্টিসমূহ কালজয়ী সৃষ্টি, সেয়া আমি মনত ৰাখিম। আৰু সেইটো তেওঁ ব্যক্তিগত জীৱনত তেওঁ কি কৰিছিল, সেইটো মোৰ ব্যক্তিগতভাৱে মোৰ কনচাৰ্ণ নহয়, কাৰণ মই মোৰ ব্যক্তিগত জীৱনত কি কৰিছোঁ সেইটো জুবিনৰ কোনোদিন কনচাৰ্ণ নাছিলে। জুবিন সেই কথালৈ কেতিয়াও বায়েছ নহয়, কাকো কেতিয়াও তেওঁ জাজমেণ্টেল হোৱা নাই কাকোলৈ। গতিকে মই ভাবোঁ আমি জুবিনৰ ক্ষেত্ৰত এই কথাত জাজমেণ্টেল হ'ব নালাগে। আৰু সেইকাৰণে চাগে আপোনালোকে আজি উপলব্ধি কৰিব যে মোৰ কেইটামান ষ্টেটমেণ্টত য'ত মই বহু সংখ্যক লগ প্ৰফাইলৰ পৰা গালি খাবলগীয়া হৈছে, তাত মই এই কথাষাৰ ক্লিয়াৰলি কৈছিলোঁ যে জুবিন গাৰ্গক ভগৱান নবনাব। জুবিন গাৰ্গ মানুহ হয়, দুখে গুণে হাড় ছাল তেজৰ মানুহ। তেওঁক আমি মানুহ হিচাপেই ভাল পাইছোঁ, কাৰণ তেওঁ ঐশ্বৰিক কাম কৰিছিলে, তেওঁক ভগৱান বনাই নেপেলাব। সেইকাৰণেই কৈছিলোঁ আচলতে এই কথাটো, কাৰণ মানুহৰ কমেণ্ট দিয়াটো আজিকালি ঠিক নাই। দুই এজনেতো এতিয়া মই ইয়ালৈ আহি থকা সময়ত এইটোও কমেণ্ট দিছে যে মই চিনেমাৰ পাব্লিচিটি কৰিবলৈ ইয়ালৈ আহিছোঁ। তো মই তেওঁলোকক প্ৰশ্ন সুধিব বিচাৰিছোঁ আজি আপোনালোকৰ মাধ্যমেৰে, যদিও মই আচলতে সুধিব নালাগে, সুধিব বিচাৰিছোঁ যে মোৰ চিনেমানো কেতিয়া ৰিলিজ হৈ থকা নাছিল, এতিয়া মই প্ৰত্যেকটা কাম কি চিনেমাৰ কাৰণেই কৰোঁ নেকি অকল। গতিকে এই ধৰণৰ মানসিকতা যেতিয়া থাকিব, তেতিয়া ইমানখিনি কথা ক্লিয়াৰলি কোৱাটো প্ৰয়োজনীয় হৈ পৰে। মই কেৱল এটা কথাই জানো যে মই জুবিন গাৰ্গক ভাল পাওঁ।
সদায় ভাল পাই থাকিম, বন্ধু হিচাপে তেওঁৰ প্ৰতি মোৰ দায়বদ্ধতা আছে, তেওঁৰ প্ৰতি মই দায়িত্বশীল। গতিকে আজি মোক 6 বাৰ নহয়, আজি যদি 15 দিনৰ কাৰণেও মাতিলে হয় মই প্ৰত্যেকটা দিনেই আহিলোহেঁতেন। মই আশাবাদী, কাৰণ এতিয়ালৈকে যিখিনি প্ৰক্ৰিয়া চলিছে তাত মই দেখিছোঁ যে গোটেই কেছটোত আমি যি ধৰণে কথাটো উপস্থাপন কৰিব বিচাৰিছিলোঁ সেই কথাটো ৰৈছেগৈ কোৰ্টত। বাকী কোৰ্টৰ ডিচিশ্যন, তেওঁলোকে যি শুদ্ধ ভাবিব, যি ঠিক দেখিব তেওঁলোকে কৰিব। ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে, আমি আৰু আটাই বিশ্বাস ৰখা উচিত।